হেল্ল' ফ্ৰেণ্ড, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আহকচোন আজি মই কি বনাব গৈ আছোঁ। এয়া অলপ আটা লৈছোঁ আৰু তাতে অলপ নিমখ দিছোঁ আৰু আটাখিনি মই ভালদৰে মঠি ল'ম। আৰু মই এতিয়া বনাব গৈ আছোঁ ভেজ ৰোল। আৰু মোৰ আটা মুঠা হৈ গ'ল। এতিয়া দেখিছেনে কেনেকৈ গোল গোল কৰিছোঁ। আৰু ৰুটি এটা বেলি ল'লোঁ আৰু এখন কেৰাহীত মই ৰুটিটো দি দিলোঁ। আৰু তেনেদৰে মই 2 নম্বৰ ৰুটিটো বেলি ল'লোঁ আৰু দেখিছেনে, আৰু তাত অলপ মই তেল দিম। আৰু এইটো দেখিছেনে হৈ গ'ল। আৰু 2 নম্বৰ ৰুটিটো এনেদৰে কেৰাহীত দি দিলোঁ। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা। আৰু আপোনালোকেও এনেদৰে ঘৰতে সহজ পদ্ধতিৰে বনাই খাব পাৰে। আৰু এতিয়া মই দেখিছেনে এখন পিহনাত গাজৰ পিহি লৈছোঁ। আৰু মই লৈছোঁ গাজৰ, পিঁয়াজ আৰু জলকীয়া। আৰু এখন কেৰাহীত মই এতিয়া অলপমান তেল দি, আৰু মই এতিয়া তেলত পিঁয়াজ, জলকীয়া, গাজৰখিনি দি দিম। অলপ টাইমৰ কাৰণে ভাজি ল'ম ভালদৰে, কেঁচা গোন্ধটো যাবৰ কাৰণে। আৰু তাতে অলপমান সোৱাদ অনুপাতেৰে নিমখ দিম। আৰু এতিয়া মই ব্যৱহাৰ কৰিম মেয়নিজ। তাত 3 চামুচ মেয়নিজ মিক্স কৰি দিম। আৰু মই এতিয়া গোটেইখিনি মিক্স হৈ যাবৰ কাৰণে ভালদৰে হাতাখনেৰে লৰাই দিম গোটেইখিনি। আৰু এতিয়া মই দিম অলপ টমাটৰ চচ। আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকক। আৰু এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম আকৌ ভালদৰে। আৰু তাৰপিছত ব্যৱহাৰ কৰিম অলপ ৰেড চিলি চচ। আৰু মোৰ প্ৰায় ৰেডি হৈ গৈছে। আৰু ৰুটিটোৰ মাজত এনেদৰে ঢালি দিম এইখিনি মই ৰেডি কৰি থৈছিলোঁ যে। আৰু তাৰপিছত এনেদৰে পকাই দিম। আপোনালোকেও এনেদৰে সহজ পদ্ধতিৰে বনাই খাব পাৰে কম বস্তুৰ জৰিয়তে। আৰু 2 নম্বৰটো এনেদৰে বনাই ল'ম। কেনেকুৱা লাগিছে ভিডিঅ'টো চাই প্লিজ সকলোৱে কমেণ্ট কৰি জনাবা। এয়াই আছিল এটা সৰু ৰেচিপি। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু এটা অন্য ভিডিঅ'ত লগ পোৱা আশাৰে অসমীয়া বাৰীৰ ৰাশিৰ ইউটিউব চেনেলৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।